আজি বনাবলৈ লৈছোঁ এটা বিশেষ ৰেচিপি এই সময়ছোৱাত যিটো প্ৰত্যেকে হয়তো বনাই খাইছে। হয়, মই আজি প্ৰথমবাৰৰ বাবে বনাবলৈ লৈছোঁ কঁঠালৰ মুচিৰ ভাজি। এয়া ধুনীয়াকৈ কঁঠালখিনি দুটাই কাটি দিলে আৰু মই এয়া নিমখ পানীত তিয়াই থ'লোঁ আৰু প্ৰায় 10 পৰা 15 মিনিটমান সময়ৰ কাৰণে কঁঠালখিনি মই সিজাই ল'লোঁ। এইফালে খুন্দনাত পিচি ল'লোঁ আদা নহৰু আৰু কাটি ল'লোঁ আলু। এয়া এটা কেৰাহীত মই তেলখিনি প্ৰথমে গৰম কৰি তাতে 4টামান জলকীয়া ফালি দিলোঁ আৰু তেলখিনি গৰম হোৱালৈ ৰ'লোঁ। এইফালে মই পিঁয়াজ আৰু বিলাহী আৰু আলু এয়া কাটি ৰেডি কৰি থৈছোঁ। তেলখিনি যেতিয়া গৰম হ'ল, গৰম হওঁতে ইয়াতে মই প্ৰথমে পিঁয়াজখিনি দি ভাজিম। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ব তাতে মই আলুখিনি দি লৈ ভাজি ল'ম। যিহেতু মই আলুখিনি সিজাই লোৱা নাই, সেয়েহে মই আলুখিনি তেলত ভালদৰে ভাজি ল'লোঁ আৰু যেতিয়া এইখিনি অকণমান সিজা যেন হ'ব, তেতিয়া মই ইয়াতে এড কৰিম প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি। এয়া মই ভাজিখিনিৰ কাৰণে প্ৰথমে এচামুচ নিমখ দিলোঁ আৰু তাৰ লগতে দিলোঁ এচামুচ হালধি। আৰু এতিয়া নিমখ হালধিখিনি ভালদৰে মিক্স হ'বৰ কাৰণে হেতাৰে লৰাই বগৰাই দিলোঁ আৰু দি লৈ গোটেইখিনি যাতে ভালদৰে নিমখ হালধিখিনি মিক্স হয়। আৰু এতিয়া মই ইয়াতে যোনখিনি সিজাই থোৱা কঁঠাল, সেই সিজাই থোৱা কঁঠালখিনি এড কৰি এতিয়া তল ওপৰ কৰি ভালদৰে লৰাই দিম, যাতে গোটেই কঁঠাল আৰু আলুখিনি নিমখ হালধিখিনি ভালদৰে মিশ্ৰণ হৈ যায়। সৰু থাকোঁতে আইতাহঁতৰ ঘৰত বিহুৰ প্ৰথম দিনাখনেই কঁঠালৰ মুচি বনায় আৰু মাহীয়ে বৰ সুন্দৰকৈ বনাইছিলে। তেতিয়া দেখি আছিলোঁ, কিন্তু মই বনোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে আমাৰ ভাজি বনাবলৈ ল'লোঁ। এতিয়া যেতিয়া মোৰ কঁঠালখিনি অলপমান ভাজি হৈ গৈছে, এতিয়া মই তাতে অলপ মছলা এড কৰিম, শুকান মছলা। তাৰ কাৰণে মই প্ৰথমে দিলোঁ জিৰা গুড়ি, দিলোঁ অলপমান গৰম মছলা, তাৰ লগত দিলোঁ জালুকৰ গুড়ি। জালুকৰ গুড়ি দিয়াৰ লগতে দিলোঁ অলপমান ধনিয়া পাউডাৰ আৰু শেষত দিলোঁ এচামুচ লাল মিৰ্চ, যাতে কালাৰটো খুব সুন্দৰ আহে। এই শুকান মছলাখিনি দিয়াৰ পিছত এতিয়া ভালদৰে আকৌ হেতাৰে লৰাই বগৰাই দিছোঁ, যাতে গোটেই মছলাখিনি ভালদৰে মিক্স হয়। এতিয়া শেষত দিলোঁ মই পিচি থোৱা আদা নহৰুখিনি। আদা নহৰুখিনি এড কৰাৰ পাছত একদম হেতাৰে ভালদৰে লৰাই গোটেইখিনি ভাজি ল'লোঁ। একদম গোন্ধটো মাংস বনোৱাৰ দৰে আহিছে আৰু মাহীয়েও মোক কৈছিলে যে মাংস বনোৱাৰ দৰে বনালেই হ'ল। সেয়েহে মই ধুনীয়াকৈ ভাজি ল'লোঁ আৰু তাৰ পাছত ইয়াত মই দি দিলোঁ বিলাহীখিনি। ইয়াতে আছে মোৰ এটা বজাৰৰ পৰা কিনা বিলাহী আৰু বাকীকেইটা কণ বিলাহী আছিলে ঘৰৰে, সেইকেইটাও এনেদৰে সৰু সৰুকৈ কাটি পেলাই দি দিলোঁ। আৰু তাৰ পাছত মই অলপমান পানী দিছিলোঁ, কিন্তু ক্লিপটো মোৰ লোৱা নহ'ল। গতিকে যি নহওক, অলপমান এইখিনি সিজিবৰ কাৰণে মই অলপমান পানী দি ঢাকি দিছিলোঁ আৰু প্ৰায় 15 পৰা 20 মিনিটমান সময় এনেদৰে ভালদৰে ভজাৰ পাছত এয়া মোৰ আজিৰ কঁঠালৰ মুচি ৰেডি হৈ গ'ল। আৰু শেষত মোৰ কঁঠালৰ মুচিৰ ভাজিখনত মই এচামুচ ঘিউ দি দিলোঁ। ঘিউ দিলে বৰ সুন্দৰ এটা সোৱাদ আহে বুলি কয়, সেয়েহে মই এচামুচ ঘিউ দিলোঁ। আৰু ঘিউ দি পেলাই শেষত অলপমান মান ধনিয়া কাটি লৈ পেলাই ওপৰত এনেদৰে মিক্স কৰি দিলোঁ আৰু দিয়াৰ লগে লগে আজিৰ ৰাতিৰ সাজৰ বাবে মোৰ কঁঠালৰ মুচিৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোক চাগে সকলোৱে ইতিমধ্যে বনাই খাইছে। মই আজি প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিলোঁ আৰু সেয়েহে ভিডিঅ'টো বনাই ৰাখিলোঁ। চাওকচোন, ইমান সুন্দৰ লাগিছে, দেখাত মাংস যেনেই লাগিছে, হয় নহয় কওকচোন। আৰু যি নহওক, এইখিনি মোৰ হৈ গ'ল আৰু তাৰ পাছত এয়া ধুনীয়াকৈ ৰাতিৰ সাজ ভাত সজাই ল'লোঁ থালখনত। আজিৰ থালখনত বৰ বিশেষ নাছিল, এয়া ভাত আৰু দালি, লগতে কঁঠালৰ ভাজি আৰু এখন পাপৰ দি আজি ৰাতিৰ সাজৰ বাবে মোৰ ধুনীয়াকৈ থালিখন সজাই ল'লোঁ। আপোনালোকৰ ভিডিঅ'টো দেখি কেনেকুৱা লাগিলে জনাবচোন। আৰু যদি কিবা অকণমান ভুল হৈছে বনাওঁতে কৰোঁতে, সেইখিনি অলপ ইগন'ৰ কৰি দিব, কাৰণ সকলোৰে ৰন্ধাৰ পদ্ধতিটো ডেফিনেটলি বেলেগ হয়। মই আজি এনেদৰে ৰান্ধিলোঁ।